আপোনালোকক স্বাগতম জনাইছোঁ খাট্টকা খিলাৰীত। আমাৰ মাজত কেইটামান জিনিস আছে, তেওঁলোকে আজি আপোনালোকক খাট্টকা খিলাৰীত কিছুমান খাট্টকা খিলাৰ খেলা দেখাব। তো চাই থাকক আমাৰ লগত। হাঁহে মাহে খোৱা অসমীয়া, বিহুতে বলিয়া অসমীয়া, দুখ বেদনাৰে জীৱন পুৰাৰি হাঁহিব শিকিল তই এতিয়া, তই হাঁহিব নজনা অসমীয়া ল'ৰা আমি গোটেই মখা বৰ বগীয়া, মন উৰি ফুৰে ধেমেলীয়া পিছে নহয় বুজি খাট্টকা খিলাৰীত আপোনালোকক স্বাগতম জনাইছোঁ। কি জিনিস মালে গোটেইকেইটা খাট্টকা খিলাৰীত তোমালোকৰ আহিছা আজি। তোমালোকৰ ঠিক আছে, একফালৰ পৰা পৰিচয়টো দিয়া, প্ৰথমে তুমি দিয়া। सबसे पेटला मानू गणेश पेटला दया नाम तो सुना ही होगा। दया सीआईडी और दरवाजा तोड़ दो। জুনিয়র লৰা মিস্টার হারা কই পাঠিয়া লৰা সার্কাসৰ বুটো তোমালোকক খাট্টকা খিলাৰীত স্বাগতম জনাইছোঁ। এতিয়া কিছুমান টাস্ক দিয়া যাব। তোমালোকে প্ৰথম টাস্কটোত কৰিব লাগিব, ঘৰৰ মানুহ ফাদাৰক ফোন কৰি ক'ব লাগিব আৰু গাৰ্লফ্ৰেণ্ডক ফোন কৰি ক'ব লাগিব মই মুড খাওঁ। কি মাল একটু কি জিনিস মালে दे मुर गार्लफ्रेंड सालफ्रेंड নাই মা বাবাও নাই মই চাও পাতে খাট্টকা খিলাৰীত করবে কি জয়েন করছিল যা নালকে যাব যা বাপা গণেশ পেট। हेलो বাপা কয়ে ओ बादा কথা আছিলে কি কচোন ফুসা কানি কওনে অ বাবা কো মই মাল খামে অলমান হেই কুত্তার বাচ্চা কি গবা আছে এগলে হেই ফুটকাট মাল খাম মই হেই ফুটকাট তই ফোন করবে। हेलो ও জানো কোৱা কি কৰি আছা মই ঠিকে আছো তুমি কোৱা কি খবৰ এটা কথা আছিলে কোৱা মই আজি মাল খাম অলমান কি কোৱা এটা ব্ৰেকআপ তোৰ লগত মই খাম মাল নাই ব্ৰেকআপ মোৰ ফোন নম্বৰ দিয়া নকৰবি নকৰবি ব্ৰেকআপ হেল্ল' কোৱা মই এটা কথা কওনে কোৱা কি হৈছে মদ খাওনে কি কি বকি আছা তুমি এইবোৰ মোৰ এনে বেমাৰ তুমি কি মোৰ খাওঁ আছে না না এইগিলা নকৰিবা মই মৰিব লগা হৈ যাব কিয় এনেকুৱা কৰা এটাই পুত্ৰ মোৰ। তুমি গাৰ্লফ্ৰেণ্ডক ফোন কৰা। হেল্ল' হেল্ল' মিস্টাৰ জানো কোৱা মাষ্টাৰ মই মদ খাওঁ তুমি মুড খোৱা তুমি যদি মুড খোৱা তেতিয়াহ'লে মোক পাহৰি যোৱা বাই ফোন কাটা। তোৰ এটা তো গাৰ্লফ্ৰেণ্ড আছে তোৰ হাত দি আৰু তোৰ আছে পাঁচবাৰ দেখিলোঁ দুটা তই কোৱা। হেল্ল' পাপা Hello. মই মদ খাব ওলাইছোঁ Oh, tell me. মই মদ খাওঁ না Oh, everybody knows your father is Modahi. You also Modahi. Dia, khwa. তই এবাৰ গাৰ্লফ্ৰেণ্ডক ফোন কৰ। হেল্ল' জানো বেবি কোৱা মই ড্ৰিংক কৰিম হ'ব দে মালকেইটা অলপ ধুনীয়াকৈ ফাৰ্ষ্ট টাচটো কৰি লাগিব, ছেকেণ্ড টাচটো অলপ ঠিক কৰোঁ। ছেকেণ্ড টাচটো আমাৰ হ'ব। এই ছেকেণ্ড টাচটো মানে আপোনালোকে ঘৰত ট্ৰাই নকৰিব। এই ছেকেণ্ড টাচটো এনেকুৱা ধৰণৰ মানে এই জিনিস মালকেইটাৰ কিছুমান চিক্ৰেট কথা যিবিলাক আমাৰ আগত ক'ব লাগিব। যাৰ ভাল লাগে মোৰ মানে চিক্ৰেট যাৰ কথা ভাল লাগে মোৰ সি আজি এই খাট্টকা খিলাৰীৰ উইনাৰ। মই আৰু এবাৰ কৈ দিছোঁ জাষ্ট তেওঁলোকে নিজৰ কিছুমান চিক্ৰেট কথাবিলাক ক'ব যিবিলাক যাৰ বেছি ভাল লাগে সি আজি খাট্টকা খিলাৰীৰ উইনাৰ। নহয় নেকি নহয় তই ক'বাই লাগব, তই নকলি কি হ'ব? তই কিয় আছে খাট্টকা খিলাৰীত কিয় আছে খাট্টকা খিলাৰীত কওঁ। মোৰ ফেচবুকৰ আইডি এটা ইঞ্জেল পেটি নামৰ আইডি এটা আছে ছোৱালী মানুহ এই তইহে নেকি এইটো তা বহুত বিশ্বাস কৰি দিছোঁ চালা কোৱা মই ৰাতি হ'লে বিচনাত পেম্পাছ পিন্ধি দিলোঁ কি আল্লাহ এই বুঢ়োটো এতিয়া পেম্পাছ পিন্ধি হাগে তই বিচনাত হাগামুটো কৰা নেকি? কি হ'ব আল্লাহ কি হ'ব বুঢ়োটো হাগামুটো কৰে বিচনাত হেই তোৰ বুটা তই আকৌ কি হ'ব তোৰ মোৰ ৰাতিপুৱা হ'লে তিৰকি যায় তই পাছলা নেকি তিৰকে গেলি কি আল্লাহ কি আকৌ শুনি মা ঠিকে আছে ধৰা খাট্টকা খিলাৰীত আছে মা কৰবে হেই কি হ'ব তহঁতৰ ক'লে পাইছে খাট্টকা খিলাৰী উইনাৰ হ'ব। মই আগতে এটা কথা কৈ লওঁ আপোনালোকক এইবিলাক ঘৰত কৰিব ট্ৰাই নকৰিব। আমাৰ ইয়াতে বহুত এম্বুলেঞ্চ ৰখা আছে, বহুত এক্সপাৰ্ট আছে, তেওঁলোকৰ মাজত তেওঁলোকে ইয়াত কৰিব পাৰে, কিন্তু আপোনালোকে ঘৰত ট্ৰাই নকৰিব। আজি আমাৰ উইনাৰ হৈছে এই বুটা চাৰ কথাৰ পাতিয়ে ঠিক মেম।
চেনি 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 মাই বিহুতলি তোমাৰ দেখা পাই কাষে চাপি গলো যে মন লাগি তোমাৰে ধুনীয়া মুখনি চাই চাই